অঁ হাজৰিকা ঘৈণীয়েক পলাই গ'ল অঁ এই কি কয় হে কথাটো কিন্তু বৰ বেয়া হ'ল দেই অঁ তেখেতৰ নাম্বাৰটো দিবচোন মই এবাৰ ফোনটো কৰি সুধিম মই এই কাগজে পেনি আনি লৈছোঁ আপুনি আৰু 2 মিনিটৰ পিছত কল কৰিব অঁ হ'ব অ' ল'ৰা ল'ৰা 1 2 অ' ল'ৰা অ' কুকুৰ অঁ গৈছোঁ ৰ'ব অঁ কি হ'ল ক'বচোন এই মাতি থাকিলে তই কি শুনা নাপাওঁ নে কিনো এই মই মানে অলপ কাণকেইখনৰ এক্সাৰচাইজ কৰি আছিলোঁ কি কাণৰ এক্সাৰচাইজ আৰে চাওকচোন বাৰু কাণকেইখনে কিমান সহ্য কৰিব চশমাৰ ফ্ৰেম হেডফোন আকৌ এতিয়া মাস্কখন এখন কাণেই হ'ল নে আলনা হ'ল বা আপুনি ভাবি চাওক অঁ হয় পিছে কথাটো পিছে তই কথা এটা শুনিছ নাই অঁ কি কথা দেউতা এই আমাৰ লগত যে হাজৰিকা যে ঘৈণীয়েকজনী পলাই গ'ল নহয় অঁ হয় নি দেউতা সেইজনীহে কিন্তু আচল পত্নী দেই গিয়েকে কষ্ট বুলি বেলেগ এটালৈ পলাই গুচি গ'ল সেইদৰে আকৌ দেউতা প্ৰকৃষ্টামী সেইজনে আকৌ যি ঘৈণীয়েকে কষ্ট পাব বুলি আন এজনীক বিয়া কৰায় অ' ল'ৰা তই পাৰিলে অলপ মাথাটো খুলি মেলি চাফ চিকুণ কৰ তোৰ মেমৰিটো গৈছে গম পাইছনে এইটো কাগজে কলমে আনিছোন যা কিবা এটা টুকিব লাগে অঁ আনি দিছোঁ ৰ'ব অঁ হাজৰিকা অঁ নম্বৰটো পালেনে অঁ দিয়ক দিয়ক ঐ লিখিছা তই অঁ অঁ 9577 অঁ তাৰপাছত অঁ 600 অঁ এই 600 তাৰপিছত 599 অঁ হ'ব দিয়ক অঁ ধন্যবাদ দেই মই এতিয়া কলটো কৰোঁ তালৈ ব'লা নাম্বাৰটো কওঁ 9577 অঁ 9577 তাৰপিছত 600 হ'ল 60095 অঁ 0 অঁ হ'ব দিয়ক অঁ ফোন এটা কৰোঁ এতিয়া অঁ ধন্যবাদ কি গালি তই এইবোৰ এৰা